আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমন অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। মই আজি এক বিশেষ অনুষ্ঠানত উপস্থিত হৈছোহি বনগীতৰ কৰ্মশালা। হয়, বন কোঁৱৰ আনন্দীৰাম দাস স্মৃতি ৰক্ষা সমিতি গুৱাহাটী আৰু গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় মৰাণৰ যৌথ উদ্যোগত মৰাণত অনুষ্ঠিত হৈ আছে বনগীতৰ কৰ্মশালা। ইয়াৰ উদ্যোক্তা উমানন্দ দুৱাৰা, তেখেতৰ মুখেৰে শুনিম এই বনগীতৰ কৰ্মশালাৰ সন্দৰ্ভত। বনগীতৰ কৰ্মশালা হৈ আছে নহয় জানো? হয়। তো কেতিয়াৰ পৰা হৈছে বনগীতৰ কৰ্মশালা? 27 তাৰিখৰ পৰা হৈছে। 27, 28, 29, 30 এই 4 দিনীয়া। বনগীতখিনিৰ প্ৰকৃত বনগীতখিনি হেৰাই গ'ল। সেই 30 আৰু 40 দশকত জনপ্ৰিয় হৈছিলে, 60 দশকলৈকে আছিলে, তাৰপিছত হেৰাই গ'ল। এতিয়া বনকৰ আনন্দীৰাম দাস স্মৃতি ৰক্ষা সমিতি গুৱাহাটী আৰু আমাৰ এই গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় মৰাণৰ যৌথ উদ্যোগত এই বনগীতৰ কৰ্মশালা ভাগি 4 দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ, য'ত প্ৰশিক্ষক হিচাপে বন কোঁৱৰৰ জীয়ৰী নীলিমা দাস থাকিব, সহযোগী নিমিষা পাঠক গুৱাহাটীৰ ললিতা লক্কৰ, আৰু যোৰহাটৰ পৰা আহিছে দীপালিমা দুৱৰা চলিহা, আৰু ইয়াত স্থানীয়ভাৱে ময়ো আছোঁ। কিমান প্ৰশিক্ষাৰ্থী আছে? প্ৰশিক্ষাৰ্থী প্ৰায় 150তকৈ অধিক, 200ৰ ওচৰা-ওচৰি চুইছেগৈ। এইটো বনগীতটো এতিয়া প্ৰায় চৰ্চা সাধাৰণতে নহয় বুলি কোৱা হয়, কিন্তু এইটো এটা সুন্দৰ পদক্ষেপ লৈছে আপুনি। সঁহাৰি নিশ্চয় পাইছে নহয় জানো? আমি একচুৱেলি তেওঁলোকক ভাল খাদ্যবিলাক খাবলৈ দিব পৰা নাই কাৰণে তেখেতলোকে খোৱা নাই। যেতিয়া খাদ্যবিলাক দি থাকিম তেওঁলোকক সুন্দৰ সুন্দৰ বস্তুবিলাক গ্ৰহণ কৰিব, যেনে এই বনগীতৰ তাৰে এটা প্ৰমাণ। বনগীতটো কোনে প্ৰথম গাইছিলে বা লিখিছিলে? বনগীত হিচাপে প্ৰথম আনন্দীৰাম দাস। আনন্দীৰাম দাসৰ আগতে কোনো বনগীত নামেৰে কোনো গীত গোৱা নাছিল। এই শব্দটোৱে সম্পূৰ্ণ আনন্দীৰাম দাসৰ সৃষ্টি হয়।
দুৰ্গম যাত্ৰা সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুন অসম